हाँ हेलो नमस्कार एंड वेलकम टू माय यूट्यूब चैनल মানে গাইস আজি মই ভিডিওটো অলপ বেলেগ সিস্টেম বনাম গৈ আছো আৰু আজি এইটো কোনো ব্লগ ভিডিও নহয় আৰু মানে কেছটো মানে এনেকুৱা হ'ল কি যোৱাটো ভিডিওত চাগে দেখিছে মই পুনাগছত ভিডিও দিছিলো তাতে কৈছিলো পতাকা উৰাইছে ভাল কৰিছে কিন্তু পতাকাক অপমান নকৰিব शाबाश बेटा बहुत बढ़िया কিন্তু আমাৰ অসমৰ কেইটামান হাৰামজাদা আছে মই হাৰামজাদা বুলি কৈছো এটা ক'বলৈ ভাষা নাই সীমা পাৰ কৰি দিছে ইমানে বেয়া কৰিছে চাই লওক ভিডিওটো यही नहीं अभी और सुनिए তো দেখি পালে ফটোখন মানে ইমানে অপমান কৰিছে ন তো ৰাষ্ট্ৰীয় পতাকাখন এনেকৈ ৱালত ধুনীয়াকৈ সজাই থোৱা আছিলে তাতে আমাৰ এই দাদা বুলি মোক ক'ব লাজ লাগিছে অভদ্ৰ বুলি ক'ব লাগিব অভদ্ৰ গৈ তাত মুতি চাগে गजब बेइज्जती है ইমান অপমান কৰিব নালাগিছিলে তাৰ চকু নাই নেকি সি মুতিব গৈছে মুতক ক'ৰবাত ছাইডত গৈ মুতক তাতে চকুৰ জাষ্ট দুটা চকু আছে ন চকু দুটা চাই ল'ব পাৰে যে সি ক'ত মুতিব লাগে ৱালখনৰ পতাকাখন লগাই থোৱা আছে তাত কিন্তু মুতিব নালাগিছিলে আৰু চাইছে চোৱা মানুহে এটা ভিডিঅ' পালে এখন শ্বেয়াৰ কৰিব সেইটো কাৰণে মোকতেল আমি আমাৰ অসমত কিছুমান কৰি আছে সেইবোৰ বন্ধ কৰিব লাগে নিজেও জানিব লাগে ন আমাৰ দেশৰ যিহেতু জাতীয় পতাকা এখন সন্মান হয় আমাৰ গৌৰৱ তাক অপমান কৰিব নালাগে আৰু কেইটামান ফটো আছে যিহেতু ৰাইজ গম পায়ে এবাৰ কৈ দিছে যে চৰকাৰে কৈ দিছে জাতীয় পতাকা বোলে নলগালে বাইকে ঘৰে 2000 টকা ফাইন দিব লাগিব যদি বাইকত নলগায় সেইটো কাৰণে ভাল কৈছে সেইটো মই বেয়া কৰা নাই কিন্তু এইখন ফটো চাই লওক এখন मारो मुझे मारो मारो চাউল দিছে আমাক চাউল দিছে চৰকাৰে চাউল দিওঁতে এখন পতাকা দিছে সেই পতাকাখনে দাদাই চব কি কৰিছে সি বস্তা বান্ধিবলৈ ৰছী নাপালে সি বস্তা বান্ধি ৰছী নাপালে ক'বলৈ ভাষা নাই মোৰ সি বস্তা বান্ধি ৰছী নাপালে সেই নীলজটো চৈতান সি এই অসমৰ 1 নম্বৰ চৈতান বুলি ক'ব লাগিব সি পতাকাখনে বস্তা বান্ধিব লাগে নেকি বাৰু তো সন্মান নাই তাৰ এয়া দেখিলেই ইয়াতে বহুত কমেই আৰু আছে চাব अभी मजा आएगा ना भिड़ो এতিয়া আৰু দেখাই দিছোঁ মই আপোনালোকক এয়া চাওক এয়া বাইদেউসকলে ইমান শিক্ষিত মানুহ পঢ়া লিখা মানুহ কিন্তু এহেঁতি এখন পতাকা মূল্য বুজি নাপায় পতাকাখনৰ ওপৰত পানী বটল থৈছে আপোনালোকে নিজে চাই লগে বা ভালকৈ বা কেনেকুৱা ধৰণৰ মানুহ আছে ইয়াত গম পাইছেনে আৰু ইয়াত বহুত কমেই আৰু যিহেতু 15 আগষ্ট পাৰ হৈ গ'ল 15 আগষ্ট পাৰ হৈ মানে দোকানে বজাৰ যিমান পাৰিলে পতাকা লগাইছিলে পতাকা আজি কিনিলে কাইলৈ আকৌ ক'ত পেলালে নিজে চাই লওক ডাষ্টবিনত এয়া মানুহৰ স্বভাৱ গম পাইছেনে এইবোৰ কৰিব নালাগে কিন্তু समझ रहे हो দেখিলে আমাৰ অসমৰ মক্কেলামীবোৰ এইবোৰ কমিব লাগে কিবা এটা উপায় কৰিব লাগে সিহঁতক সিহঁতি যদি কিবা উপায় নকৰিলে সিহঁতি এনেকৈ কৰি থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই